নমস্কাৰ, এয়া আমাৰ মাজত উপস্থিত আছে আমাৰ ঘগুৱা অঞ্চলৰ এজন বিশিষ্ট ব্যক্তি, যি সততে অকল ঘগুৱা অঞ্চলত নহয় বৃহত্তৰ মৰিগাঁও অঞ্চলত তেখেতে মানে পুথি পাঠ ভাগৱত পাঠ কৰি ফুৰে আৰু লগতে তেওঁ খুব সুন্দৰ ব্যাখ্যা আগবঢ়ায়। তেওঁ আমাৰ মাজত উপস্থিত আছে। তেখেতৰ নাম শ্ৰী ধৰ্মকান্ত দাস। আপোনাৰ পৰিচয়টো আপুনি নিজে দিয়কচোন এবাৰ। মোৰ নাম শ্ৰী শ্ৰীকান্ত দাস। মই আমাৰ মৰিগাঁও জিলা বুলিয়ে নহয় গোটেই অসমতে মই ভাগৱত পাঠ আৰু ব্যাখ্যা কৰি আহিছোঁ আৰু হয়তো ভকতসকলে পাইছে, টিভিটো পাইছে বা টিভিটো মোক পাই আছে। গতিকে আজি আমাৰ ঘগুৱাৰ স্কুলৰ অৰ্থাৎ হাইস্কুলত আমাৰ শিক্ষকসকলে নিমন্ত্ৰণ কৰাৰ হেতুতে আজি এই শ্ৰী শ্ৰী শংকৰদেৱ গুৰুজনাৰ আজি তিথিভাগৰ কাৰণে আজি পাঠ আৰু ব্যাখ্যা ভাগৰ কাৰণে আমাৰ অপৰাধীকে মাতি আনিলে। গতিকে মাতি অনাত আমি আজি এই ঘগুৱা হাইস্কুলত আমি এই কীৰ্তন ভাগ আৰু ব্যাখ্যা ভাগ কৰি আমি এতিয়া আহি আমাৰ সমৰমত আমি এই শিক্ষকসকলৰ লগত মই অলপ মানে ধৰ্মৰ কথা আলোচনা কৰি আছোঁ। আচ্ছা দাসদেৱ, আপুনি ভাগৱত যেতিয়া পাঠ কৰে তেতিয়াতো তাত পদ আছে, দুলৰি আছে, নহয় জানো? এই পদ আৰু দুলৰিবিলাকৰ পঢ়াৰ যিটো শৈলী সেইটোতো একে নহয়। এইটো একে নহয়। তাৰমানে ইয়াত আপোনাৰ ধৰক পদৰ এটা সুৰ আছে, ছবি এটা সুৰ আছে আৰু দুলৰি এটা সুৰ আছে, ঝুমুৰি এটা সুৰ আছে, জোনাৰ এটা সুৰ আছে, লেচাৰী এটা সুৰ আছে। মানে এনেকুৱা আমাৰ পাঠকসকলে এনেকুৱাকৈ পঢ়িব লাগে ধৰক। তাৰমানে মোৰ এইটো এটা অভিজ্ঞ এইটোৱেই যে মই আপোনাৰ 32 বছৰ মই ভাগৱত পাঠ কৰিছোঁ। 32 বছৰ মই ভাগৱত পাঠ কৰিহে মই এতিয়া ক্ৰমান্বয়ে মই গুৰুসকলৰ মানে মৰম পাই মই শিক্ষা স্থানলৈ আহিছোঁ। গতিকে সেই ভাগৱত পাঠৰ মানে যদি আপোনাৰ পাঠকজনৰ আপোনাৰ সুৰৰ ওপৰত নিৰ্ভৰ কৰে আৰু মানে তেওঁ বস্তুটো মানে শুদ্ধ হৈছেনে, মানে স্পেলিংবিলাক শুদ্ধ হৈছেনে। আচ্ছা, আপুনি যে ক'লে 32 বিধ আছে বুলি, 32 মানে 32 প্ৰকাৰৰ, মানে মোৰ 32 বছৰে হৈছে মই ভাগৱত পাঠ কৰা। আচলতে মানে সুৰ আপোনাৰ ধৰক কিমান বিধ আছে? আপোনাৰ 21টা আছে। 21টা আছে। এতিয়া 21টা সুৰ আপুনি তাৰমানে 21 ধৰণে পঢ়িবলগীয়া। 21 ধৰণে মই পঢ়িব পাৰোঁ, পঢ়ি দিওঁ। আচ্ছা, আপোনাৰ গুৰু কোন? আপুনি মানে কাৰ পৰা শিকিছিল? এনেও মোৰ গুৰু হ'ল মই যেতিয়া পাঠৰ খণ্ডবলৈ যাওঁ তেতিয়া আমাৰ গোপাল দাস বুলি কয়, তেখেতৰ ঘৰ দুইমাইত। তেখেতৰ পৰা মই শিকিছিলোঁ ভাগৱত পঢ়িবলৈ। তাৰপিছত যেতিয়া মই ব্যাখ্যা ভাগলৈ আহিলোঁ তেতিয়া মৰিগাঁও জিলাতে আমাৰ বিশিষ্ট ব্যক্তিসকল আছিলে, যেনে বীৰেন নাথ আছিলে, যেনে আপোনাৰ সুচেন হাজৰিকা আছিল, বি এন চি গোহাঁই আছিলে, তাৰপিছত আপোনাৰ চৰাইবাহী আপোনাৰ চন্দ্ৰকান্ত নাথ, বুলন নাথ, এইসকলে তেওঁলোকে মোক শিকায়। আচ্ছা আচ্ছা আচ্ছা। অকণমান আপুনি যদি বেয়া নাপায় পদ দুফাকি দুটা বেলেগ বেলেগ সুৰত আপুনি গাই দিব নেকি? এরামে প্রথমে প্রণাম ব্রহ্ম রূপী সর্বয়বতার রকা রণ তজুনাভি কমলত ব্রহ্মা ভৈলা জাত যুগে যুগে অবতার ধরায় খাত। প্রথম দুতির স্কন্ধ শরণ দুতয় তৃতীয় চতুৰ্থে যাৰ ঘূৰে উদয়। গতিকে মই এই তিনিটাৰ
ছটা ফাঁকিত মই 3টা সুৰ লগাই দিলোঁ। আচ্ছা, প্ৰথমটো কি লগালে আপুনি? প্ৰথমটো মই লগালোঁ আপোনাৰ ধৰক প্ৰথমে প্ৰণামো ব্ৰহ্ম ৰূপী সনাতন সৰ্বই অৱতাৰ ৰকা নাৰায়ণ। এইটো এটা সুৰ গ'ল। এইটো কি সুৰত গালে আপুনি? এইটো আপোনাৰ মোৰ ভাগৱতৰ সুৰ আছে। ভাগৱতৰ কোনটো সুৰ? মানে আপুনি যে কৈছিলে পদ, আচ্ছা পদৰ সুৰ, হয় হয় পদ। তাৰপৰা আকৌ যদি কীৰ্তন হয়, কীৰ্তনৰ যদি সুৰটো ইমান আগৰ বুঢ়াসকলে গাইছিলে এইটো বিৰাম প্ৰথমে প্ৰণামো ব্ৰহ্ম ৰূপী সনাতন সৰ্বই অৱতাৰৰ কাৰণ নাৰায়ণ। এইটো হ'ল আমাৰ কীৰ্তনৰ সুৰ। এইটো কীৰ্তনৰ পদৰ সুৰ। হয় হয় হয়। আৰু এটা আছে আমাৰ মানে ছবি সুৰ। প্ৰথমে গুৰু কৰো প্ৰণিপাত শিৰ দিয়া চৰণত যাৰ উপদেশে জ্ঞান কপকাশে গোচয় মানে গীটাৰ, এইটো ভাগৱত। তাৰপৰা আৰু এটা মানে সুৰ আছে, মানে আমাৰ বিভিন্ন সুৰ আমি মই বিভিন্ন সুৰ দিব পাৰোঁ। তাৰমানে এনেও মই যেতিয়া ভাগৱতখন মই পঢ়োঁ বা গীতা বা কীৰ্তন পঢ়োঁ, তাত পদচন্দৰ লগত যদি মুহূৰ্তত যদি তেওঁ হেৰি আছে মানে বিলাপ আছে, বিলাপৰ সুৰ মানে লগে লগে মানে সুৰবিলাক মই চেঞ্জ কৰি আৰু সেইকাৰণে অতি শ্ৰুতিমধুৰ হয়, শুনি পেলাই মানে ভাল লাগে। আচ্ছা, আপোনাক আমাৰ মাজত অতি কম সময়ৰ বাবে পাই বহুত ভাল লাগিলে। কৃষ্ণ কৃষ্ণ। আমি পিছলৈ আপোনাৰ লগত ভালদৰে কথা পাতিম এই ধৰ্ম সম্বন্ধে, আৰু বহুত আপোনাৰ পৰা জানিবলগীয়া বা আমাৰ শিকিবলগীয়া কথা আছে। পিছত আমি আপোনাক লগ পাম। এতিয়া কৃষ্ণ।